আজি মই শিকাম মাইক্ৰ'ছফ্ট এক্সেল। মাইক্ৰ'ছফ্ট এক্সেলত কেনেকৈ ষ্টাফ ৰেজিষ্টাৰ মেইনটেইন কৰিব পাৰি সেই বিষয়ে শিকাম। ভিডিঅ'টো ভালদৰে চাই থাকিব। তো ইয়াতে চাব, এইখিনি মই ফৰ্মেট আগতে বনাই লৈছোঁ। ইয়াতে প্ৰথম কলমত আছে চিৰিয়েল নাম্বাৰ, দ্বিতীয় কলমত আছে এমপ্লয়িজ নেম, আৰু ইয়াতে প্ৰথম ৰোত চাব জুলাই মাহৰ ৰেজিষ্টাৰ হয়, জুলাই 2023। দ্বিতীয় কলমত দ্বিতীয় ৰোত আছে ডেট আছে 1 তাৰিখৰ পৰা 31 তাৰিখলৈ, আৰু তৃতীয় ৰোত আছে বাৰ, জুলাই মাহ ছেটাৰডেৰ পৰা আৰম্ভ, ছেটাৰডে, ছানডে, মানডে, টিউজডে। আৰু তাৰপিছত এইখিনি ফিল আপ কৰি লৈছোঁ, কোনটো ডেটত কোনে প্ৰেজেণ্ট কৰিছে, এবচেণ্ট কৰিছে, লিভ কৰিছে, এইখিনি মই গোটেই ফিল আপ কৰি লৈছোঁ। আৰু একেবাৰে লাষ্টত চাব টোটেল প্ৰেজেণ্ট কিমান, টোটেল এবচেণ্ট কিমান, টোটেল লিভ কিমান, কিমান দিনৰ চেলাৰী পাব, এইখিনি কেলকুলেশ্যন কৰি দেখুৱাম। তো প্ৰথমতে টোটেল প্ৰেজেণ্ট এইখিনি চেলখিনি চিলেক্ট কৰি লৈছোঁ। তাৰপিছত ইয়াতে আমি ফৰ্মুলা এপ্লাই কৰিছোঁ, ইকুৱেল দিম, ইকুৱেল কাউণ্ট ইফ, ইয়াতে কাউণ্ট ইফ আহি গৈছে, কাউণ্ট ইফত ডাবল ক্লিক কৰি দিছোঁ। তাৰপিছত আমি ৰেঞ্জ চিলেক্ট কৰিম, ইয়াতে ৰেঞ্জ বিচাৰি আছে, ইয়াতে আমি ৰেঞ্জটো চিলেক্ট কৰিম 1 তাৰিখৰ পৰা 31 তাৰিখলৈ। 1 তাৰিখৰ পৰা 31 তাৰিখলৈ আমি চিলেক্ট কৰি লৈছোঁ। তাৰপিছত কমা দিছোঁ, ডাবল ইনভাৰ্টেড কমা, তাৰপিছত ইয়াতে ক্ৰাইটেৰিয়া হৈছে পি, আকৌ ডাবল ইনভাৰ্টেড কমা, ব্ৰেকেট ক্ল'জ, কণ্ট্ৰল প্লাছ ইণ্টাৰ। আহি গৈছে অট'মেটিক, কোনে কিমান দিন প্ৰেজেণ্ট কৰিছে আহি গৈছে। তাৰপিছত চাব নেক্সট কলমত কি আছে, টোটেল এবচেণ্ট, চেলখিনি চিলেক্ট কৰি লৈছোঁ, ফৰ্মুলা এপ্লাই কৰি দিছোঁ, ইকুৱেল কাউণ্ট ইফ, কাউণ্ট ইফ আহি গৈছে, ইয়াতে ডাবল ক্লিক কৰি দিছোঁ। তাৰপিছত আমি ইয়াতে ৰেঞ্জ চিলেক্ট কৰিম 1 তাৰিখৰ পৰা 31 তাৰিখলৈ, এনেকৈ চিলেক্ট কৰি দিছোঁ। তাৰপিছত কমা দিছোঁ, ডাবল ইনভাৰ্টেড কমা, ক্ৰাইটেৰিয়াত এ, ডাবল ইনভাৰ্টেড কমা, ব্ৰেকেট ক্ল'জ, কণ্ট্ৰল প্লাছ ইণ্টাৰ। টোটেল এবচেণ্ট আহি গৈছে, কাৰ কিমান দিন এবচেণ্ট কৰিছে অট'মেটিক আহি গৈছে। তাৰপিছত টোটেল লিভ, কাৰ কিমান লিভ হৈছে এইখিনি আমি এপ্লাই কৰি ল'ম। প্ৰথমতে চেলখিনি আমি চিলেক্ট কৰি লৈছোঁ, ইকুৱেল কাউণ্ট ইফ, ডাবল ক্লিক কৰি দিছোঁ কাউণ্ট ইফত। তাৰপিছত আমি ৰেঞ্জটো চিলেক্ট কৰিম 1 তাৰিখৰ পৰা 31 তাৰিখলৈ। ইয়াত চিলেক্ট কৰি দিছোঁ, তাৰপিছত কমা দিছোঁ, তাৰপিছত ডাবল ইনভাৰ্টেড কমা, তাৰপিছত এল, ডাবল ইনভাৰ্টেড কমা, ব্ৰেকেট ক্ল'জ, কণ্ট্ৰল প্লাছ ইণ্টাৰ। কোনে কিমান দিন লিভ কৰিছে ইয়াতে আহি গৈছে। এতিয়া কোনে কিমান দিনৰ চেলাৰী পাব এইখিনি আমি কেলকুলেট কৰিম। চেলাৰী ইকুৱেল SUM সাম, ব্ৰেকেট ষ্টাৰ্ট, টোটেল প্ৰেজেণ্ট প্লাছ টোটেল লিভ, ব্ৰেকেট ক্ল'জ কৰি ইণ্টাৰ কি দাবাই দিছোঁ।
এইখিনি আমি মাউসখিনি ড্ৰেগ কৰি দিছোঁ তললৈ ইয়া আহি গৈছে তো আজিৰ ভিডিঅ'ত এইখিনিয়ে ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব ধন্যবাদ